12 জুনত ছবি গৃহলৈ অসমীয়া ছবি চুপা চুপি ওয়েব সিরিজৰ জনপ্ৰিয়তাৰ পাছত এবাৰ ৰূপালী পৰ্দাত চুপা চুপি বেলতলাৰ মেট্ৰিক্স মলৰ ফুড মাফিয়াত ছবিখনৰ পোষ্টাৰ মুকলি কৰা হৈছে লগতে ছবিখনৰ প্ৰথমটো গীতটো মুকলি কৰিছে টিম চুপা চুপিয়ে এই ছবিখনত এতিয়া যথেষ্ট আশাবাদী শিল্পী কলাকুশল বৰ ভাল তোমাক দেখি ও মোৰ মনৰ ৰাণী এতিয়ালা মৰম দিয়া ডুবি যাওঁ মৰম নদী বুজি পাম চকুৰ বাণী অকলে আৰু ওয়েব সিরিজৰ জনপ্ৰিয়তাৰ পাছত এবাৰ ৰূপালী পৰ্দাত আপোনালোকে চাবলৈ পাব চুপা চুপি আৰু ছবিখনৰ পোষ্টাৰ মুকলি কৰা হৈছে বেলতলাৰ মেট্ৰিক্স মলৰ ফুড মাফিয়াত ছবিখনৰ পোষ্টাৰ মুকলি কৰা হৈছে শনিবাৰে লগতে ছবিখনৰ প্ৰথমটো গীতটো মুকলি কৰিছে টিম চুপা চুপিয়ে আৰু এই ছবিখনক লৈ যথেষ্ট আশাবাদী শিল্পী কলাকুশলী লগতে ৰাইজৰ মাজতো এতিয়া যথেষ্ট উৎসুকতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে কিয়নো ওয়েব সিৰিজখনে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিলে গতিকে এইবাৰ এই ছবিখন চাবলৈও যথেষ্ট আগ্ৰহী প্ৰতিগৰাকী জনতা বেলি তিৰু হ'ব পাৰে চকুৰ মাজতে লাজে ঢাকি থলে চাব পাৰা জানা অকলে আহিবা জৰি বাবানে হৰি কথা দিয়া ময়ো জৰি ও মোৰ সপোন ৰাণী গুঠি ললে এতিয়াহি বৰ ভাল বিগ বাজেটৰ অসমীয়া ছবি চুপা চুপিৰ পোষ্টাৰ আৰু গীত মুকলি কৰা হৈছে বহু প্ৰত্যাশিত বিগ বাজেটৰ অসমীয়া ছবি চুপা চুপি আহি আছে ছবি গৃহলৈ 12 জুনত ওয়েব সিৰিজৰ ধুমুহাৰ সৃষ্টি কৰাৰ পাছতে এবাৰ ৰূপালী পৰ্দাত আপোনালোকে চাবলৈ পাব চুপা চুপি সম্পূৰ্ণ নতুন আৰু অগতানুগতিক কাহিনীৰে পৰিয়ালৰ সকলোৰে উপভোগ্য চুপা চুপি ছবিখনৰ শনিবাৰে পোষ্টাৰ আৰু প্ৰথমটো গীত মুকলি কৰা হৈছে বেলতলা স্থিত মেট্ৰিক্স মলৰ ফুড মাফিয়াত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অসমীয়া ছবিখনৰ পোষ্টাৰ আৰু গীত মুকলি কৰে কলা কুশলীসকলে ডিজে এণ্টাৰটেইনমেণ্ট আৰু এটলাছ ক্ৰিয়েশ্যনৰ বেনাৰত তথা নৃপেন দাস আৰু ঋষিকেশ পাটগিৰিৰ অভিজাত প্ৰযোজনাৰে নিৰ্মিত হৈছে এই ছবিখনৰ কাহিনী চিত্ৰনাট্য পৰিচালনা প্ৰণৱ ভৰালে আৰু ভিন্ন চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা কমলোচন স্নিগ্ধা গগৈ কৌশিক ভৰদ্বাজ জিৎ কলিতা সপ্তৰ্ষি গগৈ বৈভৱী গোস্বামী কিশোৰ তহবিলদাৰ ৰাগিনী কৌশিক বেদব্ৰত বৰাকে ধৰি বহু নবীন প্ৰবীণ অভিনয় শিল্পী দেখি
চুপা চুপি এখন ছিৰিজ আছিল, ইউটিউব ছিৰিজ। তাৰ পৰা ৰাইজে দিয়া সঁহাৰিৰ পিছত আমি সাহস কৰিলোঁ যে এখন চিনেমা বনাওঁ। চিনেমাখনৰ বনাওঁ বুলি ভাবোঁতে আচলতে আমি ভবা নাছিলোঁ যে ইমান ডাঙৰ চিনেমা এখন। তাতে মোৰ অকণমান দুখ আছে যে মই ডাঙৰকৈ কথাবিলাক ভাবোঁ, সেইকাৰণে প্ৰডিউচাৰে মোক বেয়া পায়। বহুত বেছি বাজেট হৈ গ'ল আৰু আপোনালোকক মই দৃঢ় বিশ্বাসেৰে ক'ব খোজোঁ যে এইখন এখন নতুন কাহিনীৰ নতুন অসমীয়া চিনেমা আৰু পৰিয়ালৰ সকলোৱে চাব পৰা, লগতে কিছু নষ্টালজিয়া। আমাৰ এই চিনেমাখনত আগৰ যিখিনি কাষ্ট এণ্ড ক্ৰু আছিল তাৰ উপৰিও আমাৰ লগত এইবাৰ শ্ৰদ্ধাৰ অৰুণনাথ ছাৰ আছে। তাৰ পৰা বাহিৰৰ এগৰাকী অন্যতম অভিনেত্ৰী আছে কথা নন্দী বুলি, তেখেতে মোহনলালৰ লগত চাউথ ইণ্ডাষ্ট্ৰিটো কাম কৰিছে। তেখেত আৰু অৰুণনাথ ছাৰে যি আমাক ছাপোৰ্ট কৰিছে চিনেমাখনত, সেয়া আপোনালোকে পৰ্দাত দেখিব বুলি আমি আশাবাদী। অতি বিগ বাজেটৰ খুব সুন্দৰ চিনেমা। আমি কলা কুশলীসকলৰ চেষ্টাৰ বলত চিনেমাখন অসমৰ ৰাইজক অহা 12 জুনত উপহাৰ দিবলৈ ওলাইছোঁ। আশা কৰিছোঁ এই চিনেমাখনে সমূহ দৰ্শকৰ সকলো আকাংক্ষা আৰু যিটো পইচা উচুল বুলি কয় সেইটো কৰিবলৈ সমৰ্থ হ'ব। আজি আমি পোষ্টাৰখন আৰু এটা গান মুকলি কৰি দিলোঁ আৰু ষ্টেপ বাই ষ্টেপ আমি পৰ্যায়ক্ৰমে বাকী গানবিলাকো আমি মুকলি কৰিম। ইয়াত প্ৰায় 7টা গান আছে আৰু চিনেমাখনে আপোনালোকক খুব আমোদ দিব আৰু এনেকুৱা লাগিব যে নিজৰ সমাজখনত আপোনালোক জড়িত হৈ গৈছে অলপ সময়ৰ কাৰণে হ'লেও। আৰু আমাৰ হাউচে গোটেই প্ৰডাকশ্যন টিমটোৱে খুব সূক্ষ্মভাৱে সকলো দিশ চাই জালি চিনেমাখন দিবলৈ ওলাইছোঁ। আশা কৰিছোঁ অসমৰ ৰাইজে খুব আদৰেৰে গ্ৰহণ কৰিব আৰু যাতে অসমীয়া ছবি উদ্যোগটো আমি আগুৱাই লৈ যাব পাৰোঁ ভৱিষ্যত, সেইখিনিৰ বাবে আমাক আপোনালোকে সমূহ ৰাইজে আৰু দৰ্শকে আমাক সহায় কৰিব বা আমাক উৎসাহ যোগাব বুলি আশা কৰিলোঁ। আৰু ইয়াৰ পিছতো আমি যাতে আৰু চিনেমা মুকলি কৰিব পাৰোঁ তাৰ বাবেও যাতে ৰাইজে আমাক সহায় কৰে। ইতিমধ্যে আমাৰ আগৰ কেইজন যিবিলাক আমাৰ ইয়াত এক্টৰ জড়িত আছিল তেওঁলোকে কৈ গৈছে, তেওঁলোকে যথেষ্ট কষ্ট কৰিছে আৰু আমি প্ৰডাকশ্যনৰ ফালৰ পৰাও কৈছোঁ, প্ৰযোজক গোষ্ঠীৰ ফালৰ পৰা চিনেমাখন খুব ভাল হৈছে আৰু এই চিনেমাখনে আপোনালোকক খুব ভাল এটা আমোদ দিব আৰু ইয়াত নষ্টালজিক হ'ব আপোনালোকে চিনেমাখন চাই। নহয়, একচুৱেলি কি হয়, আমাৰ চিনেমাবিলাক খুব ভাল ভাল চিনেমা আমি কৰা যায় কিন্তু প্ৰচাৰটো খুব কম কৰে। আমি প্ৰচাৰটোক যথেষ্ট গুৰুত্ব দিছোঁ আৰু আজিৰ পৰা আমি খুব তীব্ৰভাৱে অসমৰ ৰাইজৰ মাজত প্ৰচাৰ আগবঢ়াম আৰু ইতিমধ্যে আমি গাঁৱে ভূঞে সোমাই গৈছোঁ। আমাৰ দলটোৱে যোৱা বিহুৰ সময়ত সমূহ ৰাইজক আহ্বান জনাইছিল আৰু ময়ো চিনেমা হলৰ লগত জড়িত, মোৰো চিনেমা হল আছে। মোৰ লগৰ বন্ধুবিলাকে কৈছে যে চিনেমাখন চাবৰ কাৰণে বহুত উদ্যোগী হৈ আছে মানুহ, গতিকে সোনকালে ৰিলিজ দিব লাগে আৰু এতিয়া খুব ভাল চিনেমাও নাই। তো আমি সেইকাৰণে অহা 12 তাৰিখে চিনেমাখন ৰিলিজ কৰিবলৈ ওলাইছোঁ আৰু এইখন চিনেমা আমি কৃতকাৰ্য হ'ম বুলি আশা কৰিছোঁ। অকণমান ৰাইজৰ মৰম বিচাৰিছোঁ আৰু যাতে যিটো আমাৰ বেলেগ ষ্টেটবিলাকত যিটো ধৰক চাউথৰ ফালে চিনেমা উদ্যোগটো যথেষ্ট চহকী, কিন্তু আমাৰ অসমত এই উদ্যোগটোৰ লগত বহুত যুৱক যুৱতী জড়িত হৈ থাকে। বহুত মেধাৱী ল'ৰা ছোৱালীয়ে নিজৰ এটা পেচা হিচাপে ইয়াক লৈছে আৰু বহুতে ভাল ভাল স্ক'প থকাৰ পিছতো এইটো ইণ্ডাষ্ট্ৰীত ইনভলভ হৈছে। তেওঁলোকৰ যাতে ভৱিষ্যতটো ভাল হয় সেইকাৰণে আমি প্ৰযোজকখিনি যথেষ্ট কষ্ট কৰিব লাগিব আৰু আমি চেলেঞ্জ হিচাপে কাম কৰিব লাগিব। দৰ্শকে যদি চিনেমাখন ভাল নহয় কেতিয়াও নাচায়, কিন্তু আমি দৃঢ়ভাৱে ক'ম আমাৰ চিনেমাখন ভাল হৈছে, আপোনালোকে খুব ভাল পাব আৰু আপোনালোকৰ সকলো আশা পূৰণ কৰিব পাৰিব চিনেমাখন। প্ৰথমতে আমি ক'ব বিচাৰোঁ যে আমাৰ যিখন চিনেমা, এই চিনেমাখন এখন সকলোৱে মিলি চাব পৰা, সকলোৰে লগত চাব পৰা এখন খুব ধুনীয়া আৰু খুব ডাঙৰ স্কেলৰ চিনেমা, যিটো আমি সাধাৰণতে বলিউড বা তামিল চিনেমাবিলাক আমি চাই যেনেকৈ ভাল পাওঁ, ঠিক তেনেকুৱা ধৰণৰ এখন হাই স্কেলৰ চিনেমা য'ত আমি কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নাই টেকনিকেলি।
গতিকে আমাৰ ডাইৰেক্টৰ প্ৰণৱ ভৰালী তেখেতৰ যি কাহিনী সেয়া সদায় মানে এটা দি থাকে আৰু এই যি ষ্টৰিটো আছে এই যি কাহিনী ভাগ ইয়াত আপোনালোকে খুব ধুনীয়া খুব সুন্দৰ এটা এনেকুৱা ধৰণৰ উপস্থাপন দেখিবলৈ পাব যিটো হয়তো মই কনফিডেন্সিয়েলি ক'ব পাৰোঁ যে সেইটো হয়তো আজিলৈকে আপোনালোকে আমাৰ অসমীয়া চিনেমাত পাম বুলি হয়তো ভবা নাছিলে বহুত ছাৰপ্ৰাইজ আছে আপোনালোকৰ বাবে 12 জুনত আমি আপোনালোকলৈ মুকলি কৰি দিম আমাৰ 12 জুনত আপোনালোকৰ মাজলৈ আহিব চব হলে আহিব অসমবাসীয়ে 12 জুনত আমাক সঁহাৰি জনাব বুলি আমি যথেষ্ট আশাবাদী আৰু বাৰে বাৰে এটা কথা ক'ব বিচাৰিছোঁ যে বহুত ডাঙৰ স্কেল আৰু বহুত সুন্দৰভাৱে উপস্থাপন কৰা হৈছে এই চিনেমাখন গতিকে সকলোৱে কলা কুশলীবিলাকে কৈছে তেওঁলোকে কেনেকুৱা ধৰণে ষ্ট্ৰাগল কৰিছে কেনেকুৱা ধৰণে এফৰ্ট দিছে তো তেওঁলোককো বহুত বেছি ধন্যবাদ জনাইছোঁ আৰু ইমানখিনিয়ে কৈছোঁ আৰু 12 জুনত আহিব চবে আমাৰ কাৰণে এই চিনেমাখন বিশেষ কাৰণ কিয় এইখন চিনেমা পৰিচালনা আৰু কাহিনী প্ৰণৱ ভৰালী আৰু আমাৰ গোটেই টিমটোৰ সম্পৰ্ক বহুদিনীয়া তাৰ সেই নাটকৰ দিনৰ পৰা আমি দেখিছোঁ আৰু তাৰ এখন প্ৰথমখন চিনেমা কিন্তু চিনেমাখন আমি ডাবিং দিওঁতে যিখিনি পৰ্যায়লৈ দেখিছোঁ সেই দেখা সময়ত এনেকুৱা নালাগে যে এইখন তাৰ প্ৰথম চিনেমা যেন বহু বছৰ কাম কৰি আছে বহু বছৰ বহুত কেইখন চিনেমা ৰিলিজ দিয়াৰ পিছতহে মানুহে এনেকুৱা চিনেমা এখন বনাব পাৰে তো তেনেকুৱা এটা ফিল হৈছে আৰু খুব বিগ মাৰ্জিন বিগ স্কেলত এই চিনেমাখন প্ৰস্তুত কৰি উলিওৱা হৈছে কাহিনী সম্পূৰ্ণ নতুন পুৰণি চৰিত্ৰকেইটাক লৈয়ে আগবঢ়োৱা হৈছে কিন্তু কাহিনীটো সম্পূৰ্ণ নতুন ঘৰৰ সৰু বাচ্চাৰ পৰা বয়সস্থ মানুহ হ'লে সকলোৱে একেলগে বহি উপভোগ কৰিব পৰা এখন চিনেমা আৰু এটা আমি বিশ্বাস দিব পাৰোঁ যে হললৈ গৈ টিকেট কাটি টিকেটৰ মূল্যটো তেওঁলোকে হেৰুওৱা বুলি ভাবিব নালাগে সেইখিনি বিশ্বাস আমি দিব পাৰোঁ এই চিনেমাখন চাই নিশ্চয় ঘৰলৈ এটা হাঁহি মনে এটা ভাল মন লৈ পেলাই ঘৰলৈ যাবলৈ পাৰিব গতিকে সমূহ অসমবাসী ৰাইজক আপোনালোকে ইয়াত আহিছে আপোনালোকৰ হৈ মই কৈছোঁ যে চিনেমাখন চাবলৈ হললৈ আহক আৰু যদি ভাল পায় পোষ্টাৰখনো শ্বেয়াৰ কৰিব লগতে গীতটিও শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু আমাৰ গোটেই টিমটো খুব বেছি নতুন আচলতে বিহাইণ্ড কেমেৰাৰ মানুহখিনিয়ে হওক বা বিহাইণ্ড পোষ্ট প্ৰডাকশ্যনৰ মানুহখিনিয়ে হওক কিছুমান নতুন মানুহ আছে গতিকে সেই নতুনৰ যিটো চিন্তাধাৰা আপডেটেড চিন্তাধাৰা সেই চিন্তাধাৰাৰে চিনেমাখন আগবঢ়াই লৈ যোৱা হৈছে অসমবাসী ৰাইজক এইটোৱে আহ্বান জনাইছোঁ আপোনালোকে চিনেমাখন চাওক আৰু ভাল পালে আমাক উৎসাহ যোগাওক বেয়া পালে আমাক গালি পাৰক চুপাচুপি ছিৰিজখনৰ পৰা চুপাচুপি মুভি চিনেমাখনলৈ এটা ডাঙৰ জাৰ্ণি আৰু বহুত কষ্টকৰ জাৰ্ণি ছিৰিজখনতো সকলোৱে ক'লেই বহুত কষ্ট কৰি কৰা হৈছে আমাৰ কাম গোটেই টিমটোৱে ইমান কষ্ট কৰিছে আৰু প্ৰণৱৰ এটা সপোনৰ স্ক্ৰিপ্ট আছিলে চুপাচুপি ছিৰিজখন গতিকে আমি গোটেই টিমটোৱে মিলি বহুত কষ্ট কৰি কৰিছোঁ আৰু এতিয়া আমাৰ ভাল লাগিছে যে 12 জুনত আমাৰ ইমান কষ্টৰ এটা ফল আপোনালোকৰ আগলৈ উলিয়াই দিবলৈ ওলাইছোঁ চুপাচুপি চিনেমাখন য'ত আপোনালোকে বিভিন্ন ৰস পাব খুব ধুনীয়া এটা কাহিনীৰে আগবাঢ়িছোঁ আমি গতিকে মই সকলোকে আহ্বান জনাব বিচাৰিছোঁ যে 12 জুনত সকলোৱে চিনেমাখন চাবলৈ আহক অসমৰ যোনে যেনেকৈ য'তেই পাৰে আহক আৰু আমাক আশীৰ্বাদ আৰু মৰম দিয়ক যাতে আমি এনেকৈ আৰু ভাল কাম কৰি যাবলৈ উৎসাহ পাওঁ ধন্যবাদ চৰিত্ৰটো মোৰ অলপ বেলেগ চুপাচুপি ছিৰিজখনত মোৰ চৰিত্ৰটো যেনেকুৱা আছিলে ইয়াত অকণমান বেলেগ পাব কাহিনী অকণমান বেলেগ হৈছে কাহিনীটো অকণ বেলেগ দিশে নিয়া হৈছে কিন্তু মোৰ চৰিত্ৰটো এটা বেলেগ এটা ৰূপ ইয়াত দেখা পাব ভাল পাব মানুহে মই আশাবাদী শ্বুটিঙত আচলতে বহুত লৰালৰিকৈ কৰা হৈছে মোৰ বহুত বেছি দিন শ্বুটিং নাছিলে থিয়েটাৰ যাব লগা আছিলে মোৰ গতিকে এটা কম টাইমৰ ভিতৰত শ্বুটিং মোৰ শেষ কৰিব লগা হৈছে সময় আমাৰ হাতত আছিল যদিও বিভিন্ন বাধা বিঘিনিয়ে দেখাই দিছিল যিটো প্ৰত্যেকটো কামত হয়তো দেখা দিয়ে বতৰৰ অসুবিধা বৰষুণ আহি যায় ঘপককৈ সেইখিনি সময়ত শ্বুটিং যেতিয়া আৰম্ভ কৰিবলৈ লয় তো তেনেকুৱা অসুবিধাৰ কাৰণে মোৰ কেইবাদিনো পিছুৱাই গৈছিল আৰু তাৰ কাৰণে বহুত লৰালৰিকৈ শ্বুটিং কৰিব লগা হৈছিল আৰু বহুত উৎপাতকৈ মানে প্ৰণৱৰো কেতিয়াবা গালি খাব লাগে প্ৰণৱো মোৰ টেনশ্যন সহ্য কৰিব লগা হৈছে তেনেকুৱা বহুত খং ৰাগ হাঁহি ফূৰ্তিৰ মাজেৰে আমি শ্বুটিংটো কিবাকৈ ধুনীয়াকৈ শেষ কৰিছোঁ কিন্তু আমি তাত কেতিয়াও কম্প্ৰমাইজ কৰা নাই যিমান যি টেনশ্যন হ'লেও যিমান যি প্ৰব্লেম হ'লেও আমি শ্বট দিয়াৰ সময়ত নিষ্ঠাৰে প্ৰত্যেকেই নিষ্ঠাৰে কাম কৰি গৈছোঁ গতিকে প্ৰডাক্টটো ভাল হ'বই লাগে হৈছেই আমিতো জানো ভাল হৈছে বাকী দৰ্শকসকলে চাই আমাক আশীৰ্বাদ দিলে ভাল আৰু
গুঠি ললে এটি হাঁহি বৰ ভাল তোমাক দেখি ও মোৰ মনৰ ৰাণী এপিয়লা মৰম দিয়া ডুবি যাওঁ মৰম নদী বুজি পাওঁ চকুৰ বাণী অকল